নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। চাওক, আপোনালোকে বৰ্তমান দেখিছে কৰোনা ভাইৰাছৰ উৎপাত কিমান বাঢ়ি গৈছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কি কৰিছে, ভাৰত চৰকাৰে এটা মোবাইল এপ্লিকেশ্যন লঞ্চ কৰিছে। যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে গম পাব আপোনাৰ কৰোনা ভাইৰাছ হৈছে নে নাই, ঘৰতে থাকি গম পাব, ডক্টৰৰ ওচৰত যাবলৈ প্ৰয়োজন নাই বা আপোনাৰ ওচৰত কোনোবা কৰোনা ভাইৰাছ হোৱা ৰোগী আছে নেকি, এই সকলোবোৰ এই এপটোৰ জৰিয়তে আপোনালোকে গম পাব। কেনেকুৱা চিষ্টেমত আপোনাৰ ওচৰলৈ যদি কোনোবা কৰোনা হোৱা মানুহ আহে, তেতিয়া এপটোৰ দ্বাৰা নটিফিকেশ্যন এলাৰ্ম টাইপৰ বস্তু বাজি যাব। তো আপোনালোকে চিন্তা নকৰিব, এপটো সকলোৱে ইউজ কৰক। এই ভিডিঅ'টোত এই সম্পূৰ্ণ প্ৰচেছটো বুজাই দিবলৈ চেষ্টা কৰিম, আপোনালোকক কেনেকৈ ইউজ কৰে। আৰু মোৰ বোধেৰে সকলোৱে এই এপ্লিকেশ্যনটো ইউজ কৰা দৰকাৰেই, যিহেতু কৰোনা ভাইৰাছৰ উৎপাত ইমান বেছি বাঢ়ি গৈছে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে এই এপটো পাবলৈ প্ৰথমতে আপোনালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰত বা যদি আপোনালোকে আইফোন ইউজ কৰে এপল ষ্ট'ৰত যাই পেলাই চাৰ্চ কৰিব লাগিব যে আৰোগ্য সেতু। এই এপটো হয়তো আপোনালোকে প্ৰথমতে নাপাব পাৰে। তো সেইবাবে মই মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এপটোৰ লিংক দি দিছোঁ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে। তো এতিয়া বলক আমি এপটো কেনেকৈ ইউজ কৰে দেখাই দিছোঁ। তো প্ৰথমতে আপোনালোকে এপটো খোলাৰ লগে লগে ইয়াতে আপোনাৰ ভাষা চিলেক্ট কৰিব দিব। ভাষা আপোনালোকে চিলেক্ট কৰি ল'ব। মই হিন্দী চিলেক্ট কৰিলোঁ। নেক্সট আপোনালোকৰ কেইটামান ইণ্টাৰফেচ দেখাব, এনেকুৱা ধৰণৰ কথাবোৰ ক'ব যে কৰোনা ভাইৰাছৰ পৰা কেনেকৈ বাচিব পাৰি। নেক্সট আপোনালোকে মেইন পেজটো অ'পেন হ'ব। তাৰপাছত আপোনালোকৰ কেইটামান পাৰ্মিশ্যন খুজিব, ফোন নম্বৰ ল'ব। ফোন নম্বৰটো টিপি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত প্ৰথমতে দেখিবলৈ পাইছে যে আপোনালোকক লিখি দিব যে আপুনি সুৰক্ষিত নে কি, দেখিছে যে সুৰক্ষিত বুলি লিখা আছে। তো নেক্সট আপোনালোকে তললৈ আহিলে দেখিব পাব ইয়াত COVID-19 সহায়তা কেন্দ্ৰ, ইয়াত থকা বিভিন্ন ৰাজ্যবোৰৰ হেল্পলাইন নাম্বাৰবোৰ পাব। নেক্সট আপোনালোকে তলত দেখিছে এইবিলাক COVID-19 অৰ্থাৎ কৰোনা ভাইৰাছৰ লক্ষণ। আৰু আপোনালোকে তললৈ গ'লে কিছুমান টুইটাৰত থকা মেছেজ চাবলৈ পাব ভাৰত চৰকাৰে দিয়া। এতিয়া যদি আমি এই ছেল্ফ এছেছমেণ্ট টেষ্টত ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছত কি হ'ব, আপোনালোকক কেইটামান কুৱেশ্যন সুধিব তেওঁলোকৰ পৰা যে আপোনালোকৰ আপুনি পুৰুষ নে মহিলা, তো ইয়াতে ক'ব। তাৰপিছত বয়স সুধিব, আপোনালোকৰ বয়সটো কৈ দিব সঠিকভাৱে। নেক্সট আপোনাক সুধিব যে আপুনি ক'ৰবালৈ ওলাই গৈছিল নেকি এইকেইদিন, সেইটো শুদ্ধভাৱে ক'ব গৈছিল নে যোৱা নাই। নেক্সট আপোনালোকক সুধিব যে আপোনাৰ জ্বৰ কাহ কিবা হৈছে নে নাই। তো এই সকলোবোৰ সোধাৰ পিছত এখন ফাইনেল ৰিপৰ্ট দিব এই এপটোৱে আৰু ক'ব আপোনাৰ কৰোনা ভাইৰাছ হোৱাৰ সম্ভাৱনা কিমান বা আপোনাৰ কৰোনা ভাইৰাছ হৈছে নেকি। ঘৰত বহিয়ে আপুনি সকলোবোৰ জানিব পাৰিব। চাওক, আৰু এটা গুৰুত্বপূৰ্ণ কথা, আপোনালোকে এই মোবাইল এপটোত ব্যৱহাৰ কৰোঁতে আপোনালোকৰ মোবাইলৰ লোকেশ্যন আৰু যিটো ব্লুটুথ আছে সেইটো অনবৰতে অন হৈ থাকিব লাগিব। অৰ্থাৎ আপোনালোকৰ তিনিটা বস্তু অন হৈ থাকিব লাগিব, মোবাইল ডাটা, নেক্সট লোকেশ্যন আৰু আপোনালোকৰ ব্লুটুথটো। এই তিনিটা বস্তু আপোনালোকে অন কৰি ৰাখিব লাগিব। তেতিয়াহে এই মোবাইল এপটো আপোনালোকে ক'ব পাৰিব যে আপোনাৰ ওচৰলৈ কোনোবা কৰোনা ৰোগী আহিছে নে নাই। তো আপোনালোকে দেখিলে এই মোবাইল এপটো আপোনালোকৰ বাবে কিমান প্ৰয়োজনীয়। তো সকলোৱে এইটো ব্যৱহাৰ কৰক, নিজৰ মোবাইলত ইনষ্টল কৰক আৰু ঘৰতে থাকি জানক আপোনাৰ কৰোনা ভাইৰাছ হৈছে নে নাই বা আপোনাৰ কৰোনা ভাইৰাছ হোৱাৰ সম্ভাৱনা কিমান। এই সকলোবোৰ এপটোৱে কৈ দিয়ে, আপোনালোকক বুজাই দিছোঁ মই। তো যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব আৰু যদি চেনেল প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আৰু এবাৰ কৈ দিছোঁ যে আপোনালোকে লকডাউন মানি চলক, নিজকে সুৰক্ষিত কৰি ৰাখক, নিজৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখক। আপোনালোকে গম পাইছে ইতিমধ্যে অসমত কৰোনা ভাইৰাছ আহি উপস্থিত হৈছে। তো সাৱধানে থাকক। আজিলৈ ইমানে আছিল, বাই বাই।